নমস্কাৰ সকলোকে। আজি আপোনালোকলৈ লৈ আহিছোঁ এইটো এটা ধুনীয়া দহি। চাওকচোন, চাদৰত এনেকৈ মণি লগাই পেলাই আপোনালোকে সুন্দৰভাৱে দহি বাটিব পাৰে। মই আপোনালোকক দেখুৱাইছোঁ কেনেদৰে আপোনালোকৰ নিজৰ কাপোৰযোৰত দহি বাটিব পাৰিব। চাওক, বৰ সুন্দৰ লাগে এনেকৈ। মই এইটো কাপোৰযোৰ ৰঙীন কাৰণে বগা সূতাইদি দহি বাটিছোঁ, লগত এনেকৈ সৰু সৰু মণি লগাই দিছোঁ। আৰু আপোনালোকৰ যদি ইচ্ছা কৰে তেতিয়াহ'লে বিভিন্ন ধৰণৰ ৰঙীন সূতা দি পেলাইও দহি বাটিব পাৰে। আৰু এনেই মণিবোৰ দেখিছে নহয়, এইখিনি দোকানত সহজতে কিনিবলৈ লাভ কৰিব। আপোনালোকে চাওকচোন কেনে লাগিছে। এইটো এটা দহি মোৰ সম্পূৰ্ণ হৈ গ'ল। দেখিছে, সুন্দৰ লাগিছে। আৰু এটা আপোনালোকক দেখুৱাবলৈ লৈছোঁ কেনেদৰে বাটিব। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কেনেদৰে মই কামখিনি কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া সকলোখিনি বুজি পাব বুলি আশা ৰাখিলোঁ। দেখিছেনে কিমান সুন্দৰ হৈছে। এনেকৈ আপোনালোকে নিজৰ কাপোৰযোৰ মন পচন্দ মতে দহি বাটি ল'ব পাৰে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।